আৰু ইয়াৰ জীৱনৰ হেৰি জনাইছোঁ আৰু তোমালোকক ধন্যবাদ জনাইছোঁ এইবাবেই যে তোমালোকে প্ৰচাৰ নকৰা হ'লে হয়তো ৰাইজে আমাৰ বিহু ওপৰত লাগি গৈছে দেই দেখি Happy New Year, guys! Hello, বন্ধুসকল, welcome back to my YouTube channel. Guys, আজি বহুত দিনৰ মই ভিডিঅ' দিছোঁ মানে এমাহ মানে হৈ গ'ল ভিডিঅ' দিব পৰা নাই গাটো বেয়া হৈ আছে ঘৰটো কিছুমান কাম চলি আছে আৰু এটা ছাৰপ্ৰাইজ আছে মই ভিডিঅ'টো শেষত আপোনালোকক ক'ম আৰু আজি মানে বিহুৰ কৰ্মশালা দিছোঁ যিহেতু আপোনালোকে গম পায় ৰঙালী বিহু আমাৰ ওচৰ পালেহি আৰু বহুত দিন নাই কৰা গাইছ লাগি ধৰিছে আৰু মোৰ লগত জুমন আছে জুমন নমস্কাৰ বিহু হেপী বিহু মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন সকলোকে আৰু জিন্দুদাৰ যিটো চেনেল GMS ব্লগ মই তাত বেছি ভিডিঅ' মোৰে থাকে আকৌ এবাৰ ভিডিঅ' গতিকে জিন্দুদাৰ চেনেলৰ সমূহ দৰ্শকক বা শ্ৰোতাক মই বহুত ধন্যবাদ জনাইছোঁ আগন্তুক ৰঙালী বিহুৰ ইয়াৰ পৰা মৰম আশীৰ্বাদ কৰিব আমাকো যাতে আমি আগবাঢ়ি যাব ভাল কাম কৰিম আৰু অনুষ্ঠান আহি আছে আকৌ ভিডিঅ' দেখি থাকিব আমাক এতিয়া আমি দেখামগে কৰ্মশালাৰ অনুষ্ঠান দেখামগে বলতে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু পাণ্ডি আহি আছে পাণ্ডি আহি আছে গাইছ মই জানিবি জুই ফালিব কনেক আৰু জুমনৰ ধুনীয়া গান শুনিবলৈ পাব ভিডিঅ'টো বলক এতিয়া আমি আৰম্ভ কৰোঁ আমাৰ সকলোৰে মৰমৰ জনতাৰ গৌৰৱ জুমন ইয়াৰ পাছতে প্ৰথমতে মই জলদাক এখন গামোচাৰে ফৰ্মী মাইদক অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে জুলদাক এখন আমাৰ সম্বৰ্ধনা পত্ৰ এয়া আচল পত্ৰ নহয় আমাৰ মৰম তেখেতক যাচিছোঁ কেতিয়াবা আহিলে দে ভিডিঅ' বনাই আছে নেকি বঢ়িয়া দে লাগিব নাচো নাচো লাগিব গা
বন্ধুসকল এয়া মানস আছে, মানসটো উদ্যোগতে গোটেই হৈ আছে। মানস কেনেকুৱা? আৰু পাঠদা আছে, তাত আছে, মই লগ পাই দিম আপোনালোকক। খুবেই ধুনীয়া। আমি ভবা নাছিলোঁ এটা অনুষ্ঠান ইমান ধুনীয়াকৈ আমি পাতিবলৈ পাৰিম বুলি। ভয়ো লাগি আছিল বতৰৰ যিহেতু বহুত আহিছিলে, তাৰ মাজতো কিন্তু ধুনীয়াকৈ হৈ গ'ল অনুষ্ঠানভাগ। আৰু আজি সামৰণি পৰিছে। সকলোলৈকে ধন্যবাদ জনাইছোঁ আমি ইয়াত উপস্থিত হোৱাৰ বাবে। আৰু ইয়াত ঢোলৰ আপোনালোকে যদি ফেচবুকত দেখিয়ে থাকে, ঢোল বৰ অদ্ভুত বজাই গাইছ, বহুত ধুনীয়া লাগে আৰু ভাল লাগিছে আৰু গাই জাকাচ কেনে। আৰু বহুত বিজি মানুহ, পুৰা ফটো চালে দেখি থাকে। ধেমালি চবৰে গাই সঁচা কথাই কয়, ধেমালিকেও সঁচা কথাই কোৱা যায়। বন্ধুসকল মালিগাঁও বিহু সম্ৰাজ্ঞী বন্তিবা আছে, কেনেকুৱা খুব ভাল লাগিছে। যিহেতু পাৰ্থই মোক দুদিনমানৰ আগৰ পৰা কৈ আছে বন্তিবা আহক। আজি তাৰ অনুষ্ঠানলৈ আহিলোঁ, বাঁহী অনুষ্ঠানলৈ। আৰু বিহু কৰ্মশালাখনি যিখিনি মই আজি নাচ চালোঁ তাৰ ওপৰত অকণমান কৈছোঁ তেওঁ সৰু সৰু প্ৰশিক্ষাৰ্থীসকলক, অকণমানি বিহুৱতীসকলক। সেয়ে আৰু ভাবিছোঁ ভৱিষ্যতলৈও যাতে তেওঁ আৰু আগুৱাই যাওক আৰু সুনাম ভালকৈ কঢ়িয়াই লওক, নতুন নতুন প্ৰশিক্ষাৰ্থীসকলক আগুৱাই লৈ যায়, নতুন প্ৰজন্মক যাতে নতুন বাট দেখুৱায়, সেই আশাৰে বাঁহী পৰিয়াললৈ আকৌ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহু শুভেচ্ছা যাছিলোঁ আৰু অসমবাসীলৈ এতিয়া আহি আছে বৰ্তমান আমাৰ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বা আছিলে, বা বহুত বিজি, এতিয়া বৰ্তমান যাবগৈ লাগিব আৰু কৰ্মলৈ চলি আছে। আপোনালোকক পৰিৱেশ দেখাই থাকিম। পাণ্ডি বাঢ়ি আছে, আমাৰ জুমনেও গান গাব, দেখাই থাকিম। আপোনালোকে গাই চাই থাকক, ভিডিঅ'টো বৰ মজা পাব। দেখা গলে চলি শুনা বৰপাত ধনে থাকিল কৰি মুনা হপাত। দেখা গলে চলি মুনা হপাত, দেখা গলে চলি মুনা হপাত। লগত গলটো চলি কৰি মুনা হপাত। শুনিলে ঢোলৰ মাত, শুনিলে কথাৰ মাত। এৰি যাকে তোৰ, এৰি যাকে তোৰ ভাত। আৰু আমাৰ জ্যেষ্ঠসকলৰ আগৰ বিহু নামবিলাক এনেকৈ আছিলে। আৰু বিহু নামবোৰ মনত ৰাখিবা তোমালোকে। আমাৰ জাতীয় জীৱনৰ যিখিনি কৃষ্টি সংস্কৃতি। বন্ধুসকলে বিহু সম্ৰাট আপোনালোকে জানে, গম পায়। তেওঁ এতিয়া বৰ্তমান হেৰি কৰি আছে আৰু পাণ্ডি পাহি আছে। পাণ্ডি লগ বিহু পুৰা লাগি গৈছে দেই দেখি। আমাৰ নিজৰ অনুষ্ঠান এইটো আহিলোঁ আৰু বিহু ৰিহাৰ্চেল সকলো ভালে আছে নাই? বঢ়িয়া। এই জোচটো লাগে, কাৰণ যোৰহাটবাসী জোচটো আজি এইফালে এখন বিহু হৈ আছে, তাতো গম পাব লাগিব যে বিহু ইয়াত হৈছে। ঠিক আছে, মোৰ কোনোবাই গান শুনিছে নেকি? বিয়ানাম শুনিছে কোনোবাই? চব কিমানে শুনিছে? অলপ জোৰছে গ'লে ভাল লাগিব। কিমানে শুনিছে? বঢ়িয়া, শুনিছে। মই যিহেতু বিহু বতৰ হ'লেও মোক যিহেতু নামৰ কাৰণে বা মোক যোৰহাটবাসীয়ে মৰম দিলে বা চিনি পালে, আজি অসমবাসীৰ আগত মই এনেকৈ মাইক্ৰফোনটো লৈ হ'ব পাৰিছোঁ কেৱল সেই বিয়ানামটোৰ কাৰণে। গতিকে প্ৰথমতে অকণ বিয়ানাম গাইছোঁ, তাৰপৰা নাচিব পৰা গীত নাচিব পাৰিব সকলোৱে? ঠিক আছে, অকণ বিয়ানাম গাই দিছোঁ। রামৰ মাতৃ ৰজাৰ মহাদয়। আচ্ছা, উলি দিব, উলি কোনে দিব পাৰিব? উলি দিয়ক। আহিছে জোৰোণখন, বহিছে বাজা, বাইদেউ গৈ আছে গৈ
খুব ভাল লাগিছে আপুনি গানটো হৈছে দেখিবলৈ চাওক আহিবি কি কয় মাতটো কমি গৈছে আমি সকলো যোৰহাটৰ হয়নে যোৰহাটবাসী বন্ধুসকল এই পাৰ্থদা আছে পাৰ্থদা বহুত কষ্টৰ ফলত আজি অনুষ্ঠানটো হৈছে আপোনালোকে দেখিবলৈ পালে পাৰ্থদা কওক অনুভৱ কওক হয় আচলতে মনৰ অনুভৱ বুলি ক'বলৈ গ'লে আজিৰ দিনটো আমি সফল হৈছে বুলি ক'ব লাগিব আচলতে উৰাটো যিন আমি আমাৰ কৃষ্টি সংস্কৃতিৰ বাবে কাম কৰিছোঁ আৰু এই কামক আচলতে প্ৰাধান্য দিয়ে আমাৰ মাজলৈ ৰাইজ আহিছে আৰু ৰাইজে এটা কথা ক'ব লাগিব যে আমাৰ পশ্চিমীয়া সংস্কৃতিৰ বিপৰীতে আমাৰ থলুৱা সংস্কৃতিৰ বিহু নাচৰ প্ৰতি যে ৰাইজে আমাৰ উঠি অহা প্ৰজন্মক লৈ আহিছে সেইবাবে অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু আমি যে সৃষ্টিয়ে কৰিছোঁ তেনে নহয় আমি প্ৰকৃত আৰু শুদ্ধ ৰূপত বিহু নাচক কিদৰে প্ৰতিষ্ঠা কৰিব পাৰি আৰু যিহেতু প্ৰকৃত শুদ্ধ ৰূপত তেওঁলোকে শিকি গ'লেহে এগৰাকী খিতাপ অৰ্জন কৰিবলৈ কেতিয়াবা সক্ষম হ'ব আৰু একো কৰি বিহুৱতী হ'বলৈ সক্ষম হ'ব সেয়েহে আমি একক প্ৰচেষ্টাত আচলতে বাঁহী লোকবাদ্য প্ৰশিক্ষণ কেন্দ্ৰ আৰু বাঁহী পৰিয়ালে বহু কষ্টৰ ফলত আজি সফল পৰিসমাপ্তি ঘটাইছে বুলি আমি ক'ব লাগিব আৰু আমাৰ অনুষ্ঠানত আচলতে অভিভাৱকসকলে এইবাবে আহিছে তেওঁলোকে আচলতে আমি যিহেতু আমি বাঁহী লোকবাদ্য প্ৰশিক্ষণ কেন্দ্ৰই সকলোকে লোকবাদ্যৰ প্ৰতি প্ৰশিক্ষণ প্ৰদান কৰিয়ে আছে তেওঁলোকে শুদ্ধ ৰূপত যে আমি প্ৰশিক্ষণটো প্ৰদান কৰিব পাৰিছোঁ সেইবাবে তেওঁলোকে আহিছে আৰু ৰাইজক সকলোকে ধন্যবাদ জনাইছোঁ আৰু তোমালোকক ধন্যবাদ জনাইছোঁ এইবাবেই যে তোমালোকে প্ৰচাৰ নকৰা হ'লে হয়তো ৰাইজে আমাৰ গোটেই অনুষ্ঠানটো আচলতে জানিব নোৱাৰিলেহেঁতেন সেইবাবে তোমালোককো ধন্যবাদ জনাইছোঁ সমগ্ৰ বাঁহী পৰিয়ালক ধন্যবাদ জনাইছোঁ অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ আৰু এই প্ৰচাৰৰ যোগেদি ৰাইজলৈ এটাই বিনম্ৰ অনুৰোধ যে আমাৰ উঠি অহা প্ৰজন্মক পশ্চিমীয়া সংস্কৃতিৰ বিপৰীতে আমাৰ থলুৱা সংস্কৃতি যে সদায় আঁকোৱালি লয় বন্ধুসকল সেয়াই আছিলে আজি ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যোৰহাটৰ কৰ্মশালা অনুষ্ঠান হৈ আছিলে এই দাদা আছে দাদা একো নাই ভাল লাগিলে আমি যেন বাঁহী পৰিয়ালৰ এজন সদস্য হ'বলৈ পালোঁ বহুত মানে আনন্দৰ কথা আমাৰ কাৰণে আৰু ইমান এখন ডাঙৰ মঞ্চ পাবলৈ পালোঁ আমি সেইবাবে বহুত আনন্দিত আকৌ যেন আমি এনেদৰে আকৌ আগন্তুক দিনতো সদায় যেন একেলগে বিহু নাচিব পাৰোঁ সেইবাবে আমি সকলো যোৰহাটবাসী ৰাইজৰ আচত আমি তৰজোৰে মানে এইদৰে আমি বিচাৰিছোঁ আকৌ ধন্যবাদ আজি ভিডিঅ'টো এয়াই আছিলে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব অযথা লগ পাইছিলোঁ আজিলৈ বাই বাই জয় আই অসম বন্ধুসকল এয়া শেষত আমি কফি খাবলৈ আহিছোঁ এইফালে জুমন আছে জুমন ভাই আৰু এয়া জুমনৰ হেৰি কি হয় আহা খাই লওঁ আহা এতিয়া কফি এখন খাই আৰু গাই আজিলৈ বাই আৰু